নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই হেমন্ত কুমাৰ নাথ মান্দাকাটা হাই স্কুলৰ গণিতৰ শিক্ষক আজি মই নৱম শ্ৰেণীৰ গণিতৰ পাঠ এটি আৰম্ভ কৰিবলৈ লৈছো পাঠটোৰ বিষয়বস্তু হ'ল ইউক্লিডছ ডেফিনেশ্যন এক্সিয়মছ এণ্ড পষ্টুলেটছ ইউক্লিডৰ সংজ্ঞা স্বতঃসিদ্ধ আৰু স্বীকাৰ্য ইউক্লিডৰ সংজ্ঞা ডেফিনেশ্যন আৰু স্বতঃসিদ্ধৰ কেইটা ইতিমধ্যে ইয়াৰ আগৰ পাঠত আমি আলোচনা কৰিছিলোঁ মই এইকেইটা আকৌ এবাৰ জাষ্ট মনত পেলাই দিব বিচাৰিছোঁ যে আমি তোমালোকক ইউক্লিডৰ সংজ্ঞা কেইটামান চাব দিছিলে এটা বিন্দুৰ কোনো অংশ নাই এইকেইটা ইউক্লিডৰ সংজ্ঞা আছিলে এডাল ৰেখাৰ হ'ল প্ৰস্থহীন দিশ এইকেইটা ইয়াতে 7টা আছিলে এইকেইটা চাব দিছিলোঁ তাৰপিছত আৰু ইউক্লিডৰ স্বতঃসিদ্ধ কেইটামান দিয়া হৈছিলে এইকেইটা একেটা বস্তুৰ লগত সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান ঠিক তেনেকৈ ইয়াতে 7টা আছিলে ডেফিনেশ্যন মানে স্বতঃসিদ্ধ এই 7টা স্বতঃসিদ্ধ মই অতি দৰকাৰী বুলি কৈছিল আৰু পৰীক্ষাত প্ৰায় আহি থাকে এইকেইটা চাব দিয়া হৈছিলে আজি এই সংজ্ঞা আৰু স্বতঃসিদ্ধৰ ওপৰত ভিত্তি কৰি আমি কেইটামান ইয়াত অনুশীলনী 5.1 ত কেইটামান অংক দিয়া আছে এই অংককেইটা আমি কৰিম এতিয়া ইয়াত দিয়া আছে প্ৰথমটো অনুশীলনী 5.1 ৰ প্ৰথম অংকটো তলৰ কোনবোৰ উক্তি সত্য আৰু কোনবোৰ অসত্য তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দেখুৱা ইয়াত 1 নম্বৰ এটা বিন্দুৰ মাজেৰে মাত্ৰ এডাল ৰেখাহে পাব পাৰি ইয়াত কৈছে এটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা পাব পাৰি বুলি কৈছে এতিয়া আমি ইয়াৰ যুক্তি দিব লাগে যে সত্য নে অসত্য এতিয়া যদি আমি চাওঁ ধৰা হ'ল এইটো এটা বিন্দু এই বিন্দুটোৰ মাজেৰে ৰেখা আঁকিলোঁ এনেকৈ এটা ৰেখা আঁকিলোঁ কোনোবাই এই বিন্দুটোৰ মাজেৰে ৰেখাডাল এনেকৈও আঁকিব পাৰে আন কোনোবাই এনেকৈও আঁকিব পাৰে মানে এনেধৰণে এই বিন্দুটোৰ মাজেৰে এনেধৰণে আমি এডাল দুডাল তিনিডাল চাৰিডাল এনেকৈ বহুত পাব পাৰোঁ এনেকৈ বহুত ৰেখা পাব পাৰোঁ মানে ইয়াতে 5ডাল যদিও আঁকিছোঁ ইয়াতে এই বিন্দুটোৰ মাজেৰে এনেকৈ বহুত ৰেখা পাব পাৰোঁ সেইকাৰণে আমি ক'ম যে এটা বিন্দুৰ মাজেৰে এডাল ৰেখাহে আঁকিব পাৰি যিটো ৰেখা পাব পাৰি বুলি কৈছে এই মানে উক্তিটো অসত্য বুলি ক'ম উক্তিটো অসত্য কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰি আমি তাৰমানে এইটো অসত্য বুলি লিখিলোঁ আৰু উত্তৰৰ সপক্ষে কাৰণ দিব দিছে আমি ক'ম কাৰণ এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰি কাৰণ সেইটোৱে তাৰপিছত 2 নম্বৰ দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাব পাৰি এটা দুটা বিন্দুৰ মাজেৰে দুটা বিন্দু ধৰা হ'ল এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু হ'ল এই বিন্দুটোৰ দুটাৰ মাজে ৰেখা টানিম ৰেখা টানিলোঁ আৰু ৰেখা যদি টানো আমি এনেকৈ টানিব পাৰোঁ কিন্তু এইটোতে এনেকুৱা ৰেখা কি হ'ব এইটো বক্ৰৰেখা এনেকুৱা ৰেখাবিলাক বক্ৰৰেখা এইটো তাৰমানে আমাৰ এইডাল বক্ৰৰেখা কিন্তু আমি ৰেখা বুলি ক'লে সদায় সৰল ৰেখাকৈ বুজি তাৰমানে এইডাল নহয় তাৰমানে এইডাল সৰল ৰেখা নহয় এইটো বক্ৰৰেখা গতিকে সৰল ৰেখা হ'ব লাগিলে আমাৰ মাত্ৰ এইডাল ৰেখাহে হ'ব এডাল ৰেখাহে হ'ব তাৰমানে দুটা বিন্দুৰ মাজেৰে আমি মাত্ৰ এনেকৈ এডাল ৰেখাহে পাম দুটা বিন্দুৰ মাজে মাত্ৰ এডালহে ৰেখা এতিয়া আমি সেইটোকে লিখিম ইয়াত যিটো যুক্তি দিছে দুটা বিন্দুৰ মাজে অসীম সংখ্যক ৰেখা পাব পাৰি এইটো দুটা বিন্দুৰ মাজে অসীম সংখ্যক ৰেখা পাব পাৰি এইটো হ'ব অসত্য
অসত্য কাৰণ দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা আঁকিব পাৰি এটো হল নেক্সট 3 নম্বৰ এডাল সীমিত ৰেখাক অসীমভাৱে দুইমূৰে বৃদ্ধি কৰিব পাৰি এটা এডাল সীমিত ৰেখা এতে আমাৰ ইউক্লিডে কৈছিলে সীমিত ৰেখা বুলি কৈছিলে আৰু আজিকালি আমি কওঁ যে ৰেখা খণ্ড এডাল ধৰা হল ৰেখা খণ্ড অৰ্থাৎ ইউক্লিডৰ মতে এডাল সীমিত ৰেখা তে এই সীমিত ৰেখাডালক দুইমূৰে অসীমভাৱে বঢ়াব পাৰি এনেকৈ বঢ়াই দিলো এইফালে বঢ়াই দিব পাৰো আৰু এনেকৈ বঢ়াব পাৰো আৰু এইফালেও বঢ়াব পাৰো এনেকৈ বঢ়াব পাৰো অসীমভাৱে বঢ়াব পাৰো এতিয়া আমাক যেটো যুক্তি দিছে আমাৰ ইয়াত উক্তি দিছে সেই উক্তিটো হ'ব সত্য এডাল সীমিত ৰেখা খণ্ডক অসীমভাৱে দুইমূৰে বৃদ্ধি কৰিব পাৰি উক্তিটো সত্য কাৰণ এই ৰেখাডালৰ দুই মূৰ দুটা বঢ়াই দিলে দুইমূৰে বঢ়াই দিলে এইফালে বঢ়ালো কেতিয়াও ইহঁতে কটাকটি নকৰে সেইকাৰণে ইহঁতে শেষ নাই ইহঁতে গৈ থাকিব নতুবা আমি কাৰণ এনেকেও ক'ব পাৰো যে ৰেখাখণ্ড এডাল ৰেখাৰ দুটা বিন্দুৰ মাজত এটা টুকুৰা মানে এডাল ৰেখাখণ্ড বা মানে কি সীমিত ৰেখাখণ্ড এডাল ৰেখাৰ অংশ সেইকাৰণে ইয়াক বঢ়াই দিলে আমি যদি সীমিত ৰেখাডাল বঢ়াই দিওঁ তেতিয়া আমি ৰেখা পাওঁ ৰেখাবিলাক অসীমভাৱে বঢ়াব পাৰি সেইকাৰণে আমাৰ এইটো উক্তিটো সত্য এনেকৈও লিখিব পাৰোঁ তাৰ পিছত আহিলে 4 নম্বৰ যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধ সমান এটা দুটা বৃত্ত সমান যদি হয় তেতিয়া সিহঁতৰ ব্যাসাৰ্ধ সমান বুলি কৈছে এটো সঁচা সত্য এটা যদি আমি দুটা বৃত্ত সমান হয় দুটা বৃত্ত সমান হলে তারা এটা বৃত্ত আঁকিব লাগিব আমাৰ 4 নম্বৰটো আছিল যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধ সমান এটা ইয়াৰ কাৰণে আমি প্ৰথমতে প্ৰশ্নটো বুজি ল'ব বিচাৰিছো যে দুটা বৃত্ত সমান আমি এই এটা বৃত্ত লৈছো আৰু এটা বৃত্ত আঁকি থৈছো মই তে এই বৃত্তটোৰ লগত এটো মিলাই দিছো সম্পূৰ্ণ মিলিছে এটা চোৱা এটো যে আমাৰ আঁকি থোৱা বৃত্ত আৰু এটো দুইটা বৃত্ত সমান এটা এই দুটা বৃত্ত সমান হলে ইহঁত নিশ্চয় কালিটো সমান হ'ব ইয়াৰ কালি যিমান হ'ব ইয়াৰ কালি সমান হ'ব এটা ইয়াৰ ব্যাসাৰ্ধটো চাম ব্যাসাৰ্ধৰ ফালে আমি এটো ফাঁচ কৰিলো এটো ফাঁচ কৰাৰ লগে এটো নিশ্চয় কি হ'ব আমাৰ এটো হল বৃত্তটোৰ কেন্দ্ৰ আৰু এটো আমাৰ ব্যাসাৰ্ধ ব্যাস এটো চোৱা যাওক আমাৰ এটো ব্যাসটো সমান হৈছে মানে ইয়াৰ ব্যাস মানে ইটো বৃত্তৰ ব্যাস আৰু ইটো বৃত্তৰ ব্যাস সমান গতে ব্যাসৰ আধা হলে আমি ভাঁজ কৰি দিলো হল নিশ্চয় ব্যাসাৰ্ধ হ'ব এটো ব্যাসাৰ্ধ সমান ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ সমান এতিয়া আমাৰ আৰু এনেকৈ ভাবিব পাৰো যে এটা বৃত্তৰ কালি কিমান পাই r² আকৌ ইফালে যদি ইটো বৃত্তৰ কালি পাই r² হয় এটো ধৰ ব্যাসাৰ্ধ r1 বুলি ভাবিলো হল আৰু ইফালৰ ইটো বৃত্তৰ যদি ভাবিলো আমি r2 ব্যাসাৰ্ধ বেলেগ এটা পাই আমাৰ r2² হল এনেকুৱা দুইটা যদি কালি সমান চিন হ'ব তে আমাৰ পাই আমাৰ কাটা যাব কাটা গৈ কিমান হল r1² r2² হল তাৰ মানে কি হ'ব আমাৰ r1 r2 হ'ব তাৰ মানে ব্যাসাৰ্ধ দুটা সমান হল এটা হেতুৱে আমি কম যে যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধ সমান উক্তিটো সত্য কাৰণটো হল যে এই বৃত্ত দুটাৰ কি হ'ব পৰিধি আৰু কালি সমান মানে বৃত্ত দুটাৰ পৰিধি সমান এটোৰ পৰিধি হ'ব 2πr আকৌ ইটোৰ পৰিধিও 2πr হ'ব 2πr যদি
মানে এনে সমানে হ'ল 2 পাই কাটা গ'ল মানে r সেনেকুৱা হ'ল যেহেতু পৰিধিৰ ভিতৰত এটা পৰিধি সমান একে কালিযুক্ত বৃত্তৰ পৰিধি সমান গতিকে আমাৰ কি হ'ব ব্যাসাৰ্ধ সমান সেইটো নেক্সট আমাৰ ভিটো থাকিলে চিত্ৰ আমাৰ দিয়া আছে চিত্ৰ 5.9 ত যদি AB = PQ আৰু PQ = XY তেন্তে AB = XY এটো কৰিব দিছে এটা আমাৰ আমি এনেকৈ লিখিম যে ভিটোৰ কাৰণে লিখিম যে দিয়া আছে AB সমান PQ তাৰপিছত PQ সমান XY তাৰপিছত এটো দিয়া আছে হল এতেকে আমি AB সমান যত PQ আছে PQ ঠাইত XY লিখিলো XY এটা সত্য হল তাৰ মানে AB সমান XY আমাৰ যেটো উক্তি দিছে হেতু সত্য এটা সত্য কাৰণ সমান বস্তুবোৰ মানে সমান বুলি কৈছিল না যে সমান বস্তুৰ লগত আমাৰ একেটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান এনেকুৱা এটা উক্তি আছিল একেটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান একে ধৰণে যেটো আমাৰ এটোত আমাৰ ৰেখাখণ্ড দিয়া আছিল PQ দিয়া আছিল দুইটা গতি সবে ৰেখাখণ্ড AB ৰেখাখণ্ড PQ ৰেখাখণ্ড XY ৰেখাখণ্ড যেটো ৰেখাখণ্ড সেই কাৰণে AB ৰ লগত PQ মিলে গতি PQ ৰ লগত আকৌ PQ ৰ লগত আমাৰ XY মিলে বুলি কৈছে গতি AB আৰু XY সমান এটো হিমানে মই আশা কৰিছো তোমালোকে অংক কেইটা বুজি পাইছা ইয়াৰ পিছত আমি পিছৰ অংক কেইটালৈকে যাম তোমালোকে ঘৰত নিজে আকৌ এইকেইটা মই কোৱা ধৰণে তোমালোকে নিজে উত্তৰ লিখিবলৈ চেষ্টা কৰিবা ধন্যবাদ